হেল্ল', গুড মৰ্ণিং। TMT ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো কালিৰ আছিলে, অৰ্থাৎ মাঘৰ বিহু উৰুকাৰ ভিডিঅ' আছিল। আপোনালোক সকলোকে মাঘৰ বিহুৰ উৰুকাৰ শুভেচ্ছা জনাইছোঁ পলমকৈ, আৰু মাঘৰ বিহুৰ ওলগ জনাইছোঁ আজি। আপোনালোক সকলোৰে দিনবোৰ ভাল হওক, অগ্নিৰ শিখাই সকলো বেয়াখিনি নাশ কৰি দিয়ক। থেংক ইউ। আৰু এয়া চাওকচোন, আপোনালোকে যে ফটোবিলাক দেখিছে, এই ফটোবিলাকেদি আমি উদযাপন কৰিলোঁ আমাৰ উৰুকাৰ নিশাটো। প্ৰত্যেক বছৰৰ দৰে এইবাৰো কোনো ধৰণৰ ব্যতিক্ৰম নহয় আমাৰ পৰিয়ালটি। এয়া চাওকচোন, শুকান কলথোৰা, ঢকুৱা পাত ইত্যাদিসমূহ দি যে বনাই খেৰ দি, সেই জুইভাগ আমাৰো ফুৰোৱা হ'ল। তাৰপাছত এয়া হৈছে আমাৰ কাঠখৰি দি আমি জুই ফুৰালোঁ। তাৰপাছত আমাৰ উৰুকাৰ নিশাটো এনেদৰে উদযাপন কৰিলোঁ ঘৰৰ পৰিয়ালটোৰ লগত, আৰু খুব ভাল লাগে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো মই পিঠাগুড়ি ঢেঁকীত খুন্দি আনিলোঁ, আনি লৈ গুড় আৰু নাৰিকল দি মই বগা পিঠা বনালোঁ, কেইটামান চেনি দিও বনালোঁ। এনেদৰে আমাৰ বিহু উদযাপন হৈ আছে। আপোনালোকৰ কেনে গৈছে জনাবচোন। আৰু বাৰীৰ কাঠ আলু যে খাব লাগে উৰুকাৰ দিনা, সেয়া আমাৰ এয়া দাদা আৰু বাবাই খান্দি আনিছিল, আৰু হেনো বোলে বিহুৰ দিনাখনিও জুইত পুৰি খাব লাগে, তেতিয়া হেনো বোলে ভাল। এই পৰম্পৰা আপোনালোকেও ৰক্ষা কৰিছেনে জনাবচোন। আৰু এই ভিডিঅ' মোৰ পিয়'ৰ ভিডিঅ' হয়, মই ইয়াত কোনো ধৰণৰ এডিট কৰা নাই, যিহেতু মই বিহুৰ উৰুকাৰ দিনটো মই সাঁচি ৰাখিব বিচাৰিছোঁ সেইবাবে। আৰু এইটো চাওকচোন, এটা মই দাঙি অনা দেখি পেলাই পটককৈ মই ভিডিঅ' কৰি থৈছিলোঁ, বাকী কেইটাও বাৰু দাদাই ভিডিঅ' কৰি দিছিল, আপোনালোকে চাবচোন। আৰু আপোনালোকৰ কিমান ডাঙৰ ডাঙৰ কাঠ আলু ওলাইছে বাৰীত জনাবচোন। মাটিৰ মাহৰ দালি দি এই কাঠ আলু খাব লাগে বিহুৰ দিনা, তেতিয়া হেনো বোলে ভাল। আৰু ভোগালী বিহু যিহেতু ভোগৰ উৎসৱ, সেয়েহে বাৰীৰ শস্য, কাঠ আলু, তাৰপাছত পথাৰৰ সোণগুটি ধান যিহেতু চপোৱা হয়, উলহ মালৰে সকলোৰে বাৰীৰ পুখুৰীৰ মাছৰ সৈতে ধুনীয়াকৈ খাব লাগে আৰু ফূৰ্তি কৰিব লাগে, আৰু সকলোৰে দিনবোৰ এনেদৰে ৰঙীন হৈ যাব লাগে। ভোগৰ উৎসৱ ভোগালীয়ে ভোগেৰে উপচাই তোলক, আৰু মানুহৰ মন প্ৰাণবিলাক সদায় ৰঙীন হৈ জিলিকি ৰওক, তাৰে আশা ৰাখিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটি যাতে সদায় দিনে এনেদৰে হাঁহি ফূৰ্তিৰে ভোগৰ উৎসৱ ভোগালীৰ দৰে সদায় জিলিকি থাকে। আপোনালোকেও আশীৰ্বাদ কৰিব, আৰু মোকো আশীৰ্বাদ কৰিব আগুৱাই যাবলৈ। এই যে বাবাই যে কাঠ আলুটো খান্দি আছে, এই কাঠ আলুটো হেনো বোলে যোৱা বছৰীয়া, সেইবাবে হেনো বোলে নহয়, তাতকৈ আৰু এবছৰ আগৰ হেনো বোলে। সেইবাবে মানে নাখান্দিলত আলুটো হেনো বোলে বহুত ডাঙৰ হৈ গ'ল, তললৈ বহুত আছিল আলুটো, সেইবাবে খান্দিয়ে আছে বহুত ডাঙৰ আলু ওলাইছিল, দেখা পাইছেনে। আৰু কাৰ ঘৰৰ বাৰীৰ পুখুৰীত মাছ ধৰিলে জনাবচোন। তাৰপাছত এয়া বনালোঁ মই গাহৰি মাংসৰ লগত লাই দিয়া, আৰু লগতে কালাৰৰ বাবে অলপমান বিলাহীও কিন্তু মই প্ৰেছ কৰি দিছিলোঁ দেই, আৰু ৰেচিপিটো মই দিয়ে থাকোঁ সেইবাবে নিদিলোঁ। এয়া হালধি চালনি, তাৰপিছত নিমখ, পিঁয়াজ, এয়া আছিল উৰুকাৰ দিনৰ ৰাতিপুৱা ভাত সাঁজ আমাৰ পৰিয়ালটিৰ। তাৰপাছত ৰাতিলৈ বাৰু অলপমান বেলেগ হৈছিল, আৰু এয়া চাওকচোন মুখা কৰি থকা লাই শাকৰ সৈতে গাহৰি মাংসৰ ৰেচিপি। তাৰপাছত সন্ধিয়ালৈ এয়া চাওকচোন, দিনত যে আমাৰ ঘৰৰ পৰিয়ালটিয়ে বনাই আছিল, সেই মেজিটো দেউতাই জ্বলাই দিছিল সন্ধিয়া, আৰু ওচৰৰ পোৱালি দুটাও আহিছিল, সিহঁতে খুব ভাল পাইছিল, ফূৰ্তি কৰিছিল, আৰু কেতিয়া হ'ব সুধি আছে। সেয়া চাওকচোন, দেউতাই জ্বলাইছে আৰু দৌৰি আহিছে, আৰু মায়ে ফূৰ্তিতে কৈছে উকিয়া। আৰু এই মেজিটোৰ এটা বৈশিষ্ট্য কি জানানে, মানে আমাৰ পৰিয়ালটোৰ কাৰণে প্ৰত্যেক বছৰে যিকোনো উপায়েৰে বনাব, যিমান কামত ব্যস্ত নাথাকক মানে মুঠতে এই ফূৰ্তিটো আমাৰ ঘৰত লাগিবই। এই পৰম্পৰাটো মায়ে মানে পূৰা ৰক্ষা কৰি আহিছে, তাৰ ব্যতিক্ৰম নহয় আমাৰ দাদা, সি মানে যেনে তেনে হ'লেও বনাবই। আৰু এয়াই হৈছে ফূৰ্তি, সন্ধিয়া টাইমৰ পৰা এই ভাইবছটো আৰম্ভ হয় ঘৰখনত। আৰু তাৰপাছতে সকলোৱে নিজৰ কাম কৰে, পিঠা বনালে, কোনোবাই নিজৰ কাম কৰিলে, গান লগালে, চুঙা বনালে, নিজৰ কামত সকলো ব্যস্ত থাকে, আৰু এটা খুব ফূৰ্তিপূৰ্ণ পৰিৱেশ হয়। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ মানে বহুত ওপৰলৈকে উৰি যায় মানে। এইবাৰ আমাৰ অকণমান বাৰীৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হৈছিল, বাৰীত যিহেতু পাচলি খেতি কৰি থকা হৈছে, সেয়া 9জন ওলাইছিলে, মায়ে তাকো কৈ আছিলে। কি হৈছে মানুহৰ ফূৰ্তি আৰু সম্প্ৰীতিৰ এনাজৰী, এনেদৰে সম্প্ৰীতিৰ এনাজৰীবিলাকে অসমখন সদায় চহকী কৰি ৰাখক। বৰ অসমৰ ভেটিটো তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে এনাজৰীডাল মজবুত হওক, পৰিয়ালবোৰ মজবুত হওক। আৰু এয়া চাওক কি ধুনীয়াকৈ নামি আহিছে জুইলে নিশা শিখাবিলাক। তাৰপাছত এনেদৰে জাৰ খেদা হয় বুলিও কোৱা হয় দেই। তাৰপাছত আহি মই এয়া বনালোঁহি তেল পিঠা, মায়ে বনাই পেলাই চাহ খাবলৈ দিয়াৰ পাছতে মই বোলো মই পিঠাকেইটাটোক বনাই হেল্প কৰি দিওঁ। তাৰপাছত মই বনালোঁ, মায়ে নিজৰ কাম কৰিলে। এনেদৰে আমাৰ উৰুকাৰ নিশাটো উলহ মালহেৰে পালন কৰা হ'ল। তাৰপাছত এয়া ভণ্টিয়ে ক'লে যে চুঙাত দিয়া গাহৰি খাওঁ, আকৌ তাইৰ বাবে চুঙাত দিয়া গাহৰি,
মানে তাইৰ বাবে নহয় সকলোৰে বাবে বনোৱা হৈছিল। তাৰপিছত মই ইয়াত চুঙাত গাহৰি বনাই আছিলোঁ, দাদাই ভিডিঅ' কৰি আছিল। এইবিলাকে ফূৰ্তি সৰু সৰু ধেমালি পিছে খাবলৈ খুব টেষ্টি হৈছিলে। আৰু ইয়াৰ ৰেচিপি মই আগতে দি থৈছোঁ, আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে নিশ্চয়কৈ চাব। আৰু এয়া হৈছে কাঠখৰি জুই, মই অকণমান ফৰাইছিলোঁগৈ লাষ্টত গৈ পেলাই নি। তাৰপাছত ইয়াত সিহঁতি চুঙা পুৰি আছিল, মই তেতিয়া ভিতৰত কিন্তু পিঠা পুৰি আছিলোঁ। এই ভিডিঅ'খিনি দাদাই কৰি দিছিল, তাৰ বাবে তাকো থেংক ইউ। আৰু এইখিনি সময়তে দেউতাই একদম পূৰা মোবাইলত ভাওনা লগাই লৈ ভাওনা চাই আছে, জুই ফুৰাই আছে। বাকী দুটাই একদম পূৰা চুঙা পুৰি আছে, ভণ্টি আৰু দাদাই। সিহঁতে চুঙা চাউলো পৰিছে আৰু চুঙাত দিয়া গাহৰিও পৰিছে। মানে সিহঁত দুটাই কালি উৰুকাৰ দিনাখনি চুঙাত দিয়া চাউল আৰু গাহৰি চুঙাত দিয়া তেনেদৰে খালে। আমি কিন্তু ভাতো খালোঁ, তাৰো অলপমান আমি ট্ৰাই কৰিলোঁ। যিহেতু আমাৰ বাবে ভাতটো মেইন, দিনটো আমি কাম কৰি আছোঁ, ইটো সিটো কৰোঁতে আমাৰ ভোক লাগিছিল সেইবাবে। আৰু এয়া মায়ে কাটিলে, তাৰপিছত এয়া ভণ্টিয়ে ওলাইছে। মুঠতে লগে ভাগে সকলোৱে মিলিলে উৰুকাৰ ৰাতিটো উদযাপন কৰা হ'ল। কোনো ৰখি থকা নাই, যাৰ যি মন গৈছে যোনে যিটো পাৰিছে তাকেই কৰিছে আৰু তেনেদৰেই। মিনিও কৈ আছে মোকো দে মই খাওঁ। তাহাঁতি কেইটা আছে খুব মৰমৰ, টুকু মিনি কালু, ইহঁত কেইটা আমাৰ ঘৰৰ মানে খুব মৰমৰ সদস্য। আৰু ইহঁতে যে গৰু কেইজনীকো খুব মৰম কৰে, পথাৰৰ পৰা অনা নিয়াও কৰিবলৈ সিহঁতে টাইম বুজি চাই থাকে, খুব মৰমৰ সিহঁতৰ। আৰু মৰমবোৰ দেখি খুব ভাল লাগে। ইয়াৰ তাৰপিছত ভণ্টিয়ে উলিয়াই আছিলে, তাৰপিছত মই দেখাই আছোঁ চাব। আৰু খুব হাঁহি থকা হৈছে, মানে জমনি কথা চলি আছিল সেইবাবে। আৰু সেইবাবে মই ভইচবিলাক স্কিপ কৰা নাই, চব ভইচবিলাক এড কৰি দিছোঁ, যিহেতু স্মৃতি হিচাপত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বাৰু কথা এটা জানেনে যে চুঙা চাউলটো আটাইতকৈ কোনটো বাঁহত দি খাবলৈ ভাল? যিহেতু অসমত কেইবা প্ৰকাৰো বাঁহ পোৱা যায়, বাঁহৰো বিভিন্ন ভাগ আছে। বিজুলী বাঁহটোত খাবলৈ চুঙা চাউলটো খুব ভাল। তাত যিটো এই যে বাঁহটোত দেখিছে বগা আছে এনেকৈ ছাল এটা আহিছে, এই ছালটো দি একেলগতে লাগি আহে, সেইটো দি খাবলৈ খুব ভাল হয়। মোৰ ভণ্টিয়ে তাকে কৈ আছিল যে এনেদৰে বাঁহত দেখিছোঁ, এইটো খাবলৈ খুব ভাল হয়। সেইটো বাঁহটোৰ নাম হৈছে বিজুলী বাঁহ। অঁ ধুনীয়া হৈছে, অঁ এই বস্তুটো ধুনীয়া হৈছে, এতিয়া এনেকৈ উলিয়াব লাগে। কেৰাহীটো ধৰি দিছোঁ দিয়া, চাব দেই বাঁহৰ হেৰিয়ে কাটিব আকৌ। তাৰপাছত এয়া চুঙাত দিয়া গাহৰি মাংস উলিয়াই লোৱা হ'ল। সেয়াও মা আৰু ভণ্টি দুয়োজনী মিলি চুঙাত দিয়া গাহৰি মাংস উলিয়াইছিল, তাহাঁতি চাউলো উলিয়াইছিল যিহেতু। তাৰপিছত মই তাহাঁতক এনেদৰে সজাই দিলোঁ আৰু মই কৈছোঁ যে তহঁতি কোন পিচ মাংস খাই ভাল পাবি সেনেকৈ লওঁ। মানে সিহঁতি আশা কৰি আছিল ন এনেদৰে খাম বুলি। মানুহৰ টেষ্টটো সদায় মেইন, নিজৰ টেষ্টটো সদায় তেনেদৰে জুতি লগাই খাব লাগে, সেইটোৱে আৰু। সেয়া চাওকচোন, আপোনালোকৰ দেখি বাৰু খাওঁ খাওঁ লাগিছেনে? এনেদৰে আপোনালোকেও খাব, প্লিজ ট্ৰাই কৰিব। আৰু অসমৰ প্ৰত্যেকঘৰ মানুহে এনেদৰে খাইছে, যিহেতু এইটো এটা আমাৰ তাৰপিছত ৰাতি নাৰিকলৰ লাড়ু বনালোঁ। আজি বিহুলৈও মই মেজি বিহুত দি পঠাইছোঁ মাৰ হাতত নামঘৰলৈ। আজিলৈ আহিছোঁ, বাই বাই।